Hi friends! মোৰ চেনেলত আন এটি নতুন ভিডিঅ' তৈয়াৰ কৰা আহিলে। আজি মই একেবাৰে সহজ প্ৰথমে মই প্ৰেছাৰত কণী আৰু আলুখিনি বইল কৰি লওঁ। 3টামান চিটি দিয়াৰ পিছত অফ কৰি থওঁ। এতিয়া মই গেছটো অন কৰি কেৰাহী এখন বহাই লৈছোঁ। ইয়াতে মই জোখমতে মিঠাতেল দি দিছোঁ। বইল কৰি থোৱা কণীকেইটাত মই আধা চামুচমান নিমখ দি দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। লগতে দিছোঁ আধা চামুচমান হালধি গুড়া। এই কণীকেইটা মই মাজতে অকণমান কটাৰীৰে কাটি লৈছোঁ যাতে কণীকেইটা ভাজি থকাৰ সময়ত নুফুটে। মিঠাতেলখিনি গৰম হৈছে। ইয়াতে মই কণীকেইটা দি দিছোঁ। এতিয়া এই কণীকেইটা ৰঙাকৈ ভাজি ল'ব লাগিব। কণীকেইটা ভাজা মোৰ হৈ গ'ল। এতিয়া এই কণীকেইটা প্লেটত মই উঠাই ল'ম। সেই তেলতে মই এখিলা তেজপাত দি দিছোঁ। লগতে এই বইল কৰি পিটিকি লোৱা আলুখিনিও দি দিছোঁ। এইখিনি অকণমান ৰঙাকৈ ভাজি ল'ব লাগিব। ইয়াতে মই আধা চামুচমান হালধি গুড়া আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। ইয়াতে মই কেঁচা মটৰো দি দিছোঁ। এইখিনি ভালকৈ লৰাই ল'ম। ইয়াতে এতিয়া পিচি লোৱা পিঁয়াজখিনি মই দি দিছোঁ। ইয়াতে মই এটা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেছিও কৰিব পাৰে। এইখিনি ভালকৈ লৰাই লৈছোঁ। ইয়াতে পিচি লোৱা কেঁচা জলকীয়া আদা নহৰুৰ পেষ্ট মই দি দিম। এই পেষ্ট মই 2 চামুচ দি দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই লৈছোঁ। ইয়াতে মই শুকানকৈ ভাজি পেলাই গুড়ি কৰা গোটা জিৰা, গোটা ধনিয়া, জালুক আৰু শুকান জলকীয়াৰ এই পাউডাৰখিনি দিম। এইখিনি মই 1 চামুচ দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই লৈছোঁ। অকণমান চেনি দি দিছোঁ। এতিয়া এইখিনি কম গেছত 2 মিনিটমানৰ কাৰণে মই ঢাকন দি থ'ম। 2 মিনিট পিছত ইয়াতে কাটি লোৱা এটা বিলাহী দি দিছোঁ। এইখিনি অকণমান লৰাই লৈছোঁ। এইখিনি ভাজা হৈ গ'ল। ইয়াতে মই কুহুমীয়া গৰম পানী 2 কাপমান দি দিছোঁ। ভাজি থৈ দিয়া কণীকেইটাও ইয়াতে দি দিলোঁ। কণীকেইটা দি 5 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 5 মিনিট পিছত মোৰ তৰকাৰীখিনি হৈ গ'ল। ইয়াতে মই কাটি থোৱা ধনিয়া পাতখিনি দি দিছোঁ। অকণমান লৰাই দিছোঁ আৰু গেছটো মই এতিয়া অফ কৰি দিম। সহজ পদ্ধতিত বনোৱা জুতি লগা কণীৰ ব্যঞ্জন মোৰ ৰেডি হৈ গ'ল। এই কণীৰ তৰকাৰীটো গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিলে খাবলৈ খুব ভাল হয়। আজিৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে। এতিয়ালৈকে বাই বাই।